শিশুসকলৰ পৰাই কিন্তু নতুন সমাজ আৰু নতুন পৰিৱেশৰ সৃষ্টি হয়। নমস্কাৰ, আসসালামু আলাইকুম প্ৰিয় শ্ৰোতা, আপোনালোকক স্বাগতম জনাই আজিৰ টপিকছটো আৰম্ভ কৰিছোঁ। প্ৰিয় শ্ৰোতা, মুক্ত আকাশৰ তলত শিশুসকলক মুক্ত মনে নিজৰ ভালপোৱা কামবোৰ কৰিব দিব লাগে। শিশুসকলৰ কামৰ মাজতেই নতুনত্ব আৰু নতুন উদ্ভাৱন কৰাৰ মন মানসিকতাৰ সৃষ্টি হয়। সেয়েহে পিতৃ মাতৃ আনকি অভিভাৱিকা হিচাপে শিশুসকলৰ ওপৰত কেতিয়াও আমি কঠোৰ হ'ব নালাগে। অতিমাত্ৰা কঠোৰ অনুশাসনৰ বাবে শিশুসকলৰ জেদ মনোভাৱৰ সৃষ্টি হয়। ব্যৱহাৰিক জীৱন কিন্তু খুবেই কঠিন। সেয়েহে শিশুসকলক যাতে পৰিৱেশ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে, তাৰ বাবে উৎসাহ, প্ৰেৰণা আৰু সাহস দিয়াৰ প্ৰয়োজন। এই পৃথিৱীত আজি আপুনি মই কেৱল আলহী। আপোনাৰ দৰে মোৰ দৰে বহুতো ব্যক্তি এই পৃথিৱীৰ সোৱাদ লৈ গৈছে। সময়ৰ গতিত আমিও এৰিব লাগিব এই পৃথিৱীৰ মায়া। আজিৰ শিশু কাইলৈ দেশৰ সমাজৰ নাগৰিক। দেশৰ বাবে, সমাজৰ বাবে, মানুহৰ বাবে, নিজৰ জীৱন জীৱিকাৰ বাবে প্ৰতিজন শিশুক সুস্থভাৱে গঢ় দিব লাগিব। পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও শিশুক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰো কিন্তু একান্ত প্ৰয়োজন। শিশুৰ ইচ্ছা অনিচ্ছাৰ প্ৰতি আমি সজাগ হ'ব লাগে। শিশুক জোৰ জুলুম কৰি কোনো কামেই আমি কৰিব দিব নালাগে। ধন্যবাদ। জয় আই অসম।